Hello everyone, মই আজি সজিনা বনাবলৈ লৈছোঁ। যেটা সজিনা সিজন চলি আছে। সজিনা খাই কোনে ভাল পায় জনাবচোন। দেখিছে সকলোখিনি মই ৰেডি কৰি থৈছিলোঁ। আচলতে কি জানে সজিনাটো প্ৰায় বনোৱাই হয়। সজিনা মোৰ স্বাস্থ্যৰ কাৰণে খুব ভাল। সজিনাটো খাব লাগে। মই সকলোখিনি পেষ্ট কৰি লৈছোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত। এয়া সৰিয়হখিনি দি দিলোঁ ইয়াতে। সকলোখিনি মই দি দিছোঁ। তাৰপিছত মই পেষ্টটো হৈ গ'ল মোৰ। এয়া কেৰাহীখন পাতিছোঁ আৰু লাহেকৈ পাতি লৈ মই ইয়াতে তেল দিলোঁ। তেল দি পাঁচপন কেইটামান দি দিলোঁ। তাৰপিছতে কাটি থোৱা পিঁয়াজকেইডোখৰো দি দিছোঁ। অলপ ৰঙা হোৱালৈকে ধৰি লওক লৰাই দিছোঁ ধুনীয়াকৈ। ইয়াত লাহেকৈ মই আলুকেইডোখৰ দি দিছোঁ। ফ্ৰাই কৰিলোঁ অলপ। আপোনালোকে সজিনাত আলু দিয়ে নাই ক'ব জনাবচোন। মই দিওঁ অলপ সোৱাদৰ কাৰণে। খায়ো ভাল পাওঁ আচলতে। এয়া নিমখ দিলোঁ, হালধি দিলোঁ ইয়াতে। অলপ লৰাই দিছোঁ। অলপ ঢাকন মাৰি অলপ সিজিবলৈ দি দিম আৰু তাৰপাছতে মই এয়া লৰাই দিছোঁ। এয়া লাহে লাহে মোৰ ফ্ৰাই হৈ গৈছে আলুখিনি। ইয়াতে মই সৰিয়হখিনি দি দিম। সৰিয়হখিনি অকণমান তেলত ফ্ৰাই কৰিলে কেঁচা কেঁচা গোন্ধটো গুচি যায়। তেতিয়া খাবলৈও সোৱাদ হয়। চাবচোন আপোনালোকেও বনাইছে তেনেধৰণে। এয়া মোৰ লাহেকৈ হৈ গৈছে সৰিয়হখিনি। ইয়াতে মই এতিয়া সজিনাখিনি দি দিম। এয়া কাটি থোৱা সজিনাখিনি দি দিছোঁ ধুনীয়াকৈ। অলপ দেৰি মই ফ্ৰাই কৰি ল'ম সৰিয়হখিনিৰ লগত মিক্সাৰ খোৱাকৈ সজিনাখিনি। দেখিছে নহয় অলপ ঢাকন মাৰি দিওঁ অলপ দেৰিৰ কাৰণে। এয়া ঢাকনখন এৰুৱাই মই লগালগ গৰম পানী অলপ এড কৰি দিছোঁ। তাৰপিছত মই উতল আহিব পৰাকৈ এৰি দিম ইয়াতে। ঢাকন মাৰি 5 মিনিটৰ কাৰণে ৰাখি দিম। এয়া ঢাকন এৰুৱাইছোঁ। দেখিছে সজিনা লাহে লাহে ৰেডি হৈ গৈছে। ইমান ধুনীয়া হৈছে নহয়। কালাৰটো দেখিছেই নহয়। ইয়াতে মই একো মছলা দিয়া নাই। ইয়াতে মই অকল হালধি আৰু নিমখেই দিছোঁ। ইয়াত দেখিছে মই থালিখন ৰেডি কৰি ল'লোঁ। এয়া সজিনা। আজিলৈ বাই। আকৌ নতুন এটা ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ। বাই।